তেওঁ গানকেইটা তাৰ পৰাই কপি কৰিব লাগিব মই এবাৰ তোৰ বাইকখনে নাপতকে মাহঁত ৰবিতা লৈ শুনবি বাইক লাগে তোৰ দেখোন তেল ভৰাবলৈ পইচা নাই আৰু তোক বাইক লাগে তোৰ চাইকেলখন আছিলে নহয় সেইখন লৈ যাব পাৰচোন তাত তেল ভৰাবলৈ পইচা নালাগে নহয় হয় নাই হ'ব দে মই বাৰু চাইকেল লৈ যাম কিন্তু পুনম তোক মই এটা কথা কওঁ তই আজি যিখন বাইক লগত লৈ মোক অকাদত ধৰিলি এইখন বাইক কিন্তু তোক তোৰ মায়ে মাটি বিকিহে কিনি দিছে আকৌ মানে আৰু কি তইতো নিজৰ ঘৰৰ অৱস্থাৰ কথা জানই আৰু মই জনাততো আপোনালোকৰ ধাৰ চাৰ নাই হ'লে মাটি কেলে বেচিব লাগে ন বেলেগ একো কথা নহয় আমাৰ ননক কলেজ যাবলৈ বাইক এখন লাগে যদি এতিয়া বাইক লৈ নিদিওঁ তেতিয়া আমাৰ ননক কলেজ নাযায় বোলে এতিয়া বুজিলি তইতো তোৰ মাৰ কথা এবাৰো নাভাবিলি হ'ব দে তহঁতি থাক বাইকখন লৈ যা মই যিবোৰ ক'লো তই বেয়া নাপাবি দেই কথাবোৰ যদি বুজি পালি অকল বাইকখনকে চলাই নাথাকিবি